নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা চেলেঞ্জ হ'ব। এয়া চেলেঞ্জটো হ'ল ধ্ৰুৱৰ লগত হ'ব আৰু চেলেঞ্জটো হ'ব পইতা ভাতৰ চেলেঞ্জ। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি প্ৰথম তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। তো আপোনালোকে এয়া দেখি আছে, এয়া পইতা ভাত আৰু আমাৰ ভাষাত কওঁ আমি জকৰা ভাত বুলি কওঁ। এয়া এতিয়া সানিবলৈ লৈছোঁ, সানি আছোঁ আৰু এয়া ৰুব লৈছে এইফালে। আৰু এয়া দেখা পাইছে আপোনালোকে এয়া আলু পুৰা, আলু পিটিকা। কিমান ভাগ কৰি থাকা। আৰু এতিয়া দেখা পাইছে এয়া লৈছোঁ এইফালে পইতা ভাত আৰু আলু পিটিকা, আলু পুৰা আলু পিটিকা, পইতা ভাত আৰু আলু পুৰা নে আলু পিটিকা, পিটিকা চৰি আলু পিটিকা। আৰু এতিয়া খাবলৈ লৈছোঁ, কোনে পটাপট শেষ কৰিব পাৰে। আৰু এতিয়া টাইমটো ষ্টাৰ্ট হ'ব। Long gitu itu mah. Apa istilah dulu? Mau gitu. পইতা ভাতৰ লগত আলু পিটিকা খালোঁ দুজনে, কিন্তু জিতিলে ধ্ৰুৱই, মোক হাৰালে আজি। তো আজিতো আৰু দিনটো আজি যথেষ্ট মোৰ কাৰণে বেয়া। এয়া ৰাতিপুৱা পইতা ভাতৰ চেলেঞ্জটো হাৰিলোৱে মই। আৰু এতিয়া গৈ আছোঁ আজি পাহাৰলৈ। আৰু পাহাৰত কিয় গৈ আছোঁ মানে সদায় মোক কৈ থাকে ধ্ৰুৱই যে মাহা এটা ভিডিঅ' বনাব লাগে, ভিডিঅ' বনাব লাগে, ভিডিঅ' বনাব লাগে। মই নতুন চাইকেলখন লৈছোঁ আৰু এটা ভিডিঅ' বনাব লাগে। তো সেই ভিডিঅ' বনাবলৈ এতিয়া গৈ আছোঁ পাহাৰলৈ। আৰু নিশ্চয় আপোনালোকে দেখা পাব। আৰু পৰিৱেশটো চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে, ধুনীয়া পৰিৱেশ। এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ। আৰু বলক নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু এতিয়া অকণমান ঘূৰিবলৈ আহিছোঁ। আমাৰ ধ্ৰুৱই এইখন নতুন চাইকেল লৈছে, তো চলাবলৈ আহিছিলোঁ। আৰু আহি পৰিৱেশটো ইমান ধুনীয়া লাগিছে ন, মজা। আৰু গৰমটো যথেষ্ট গৰম। আৰু ভাবিলোঁ অকণমান ঘূৰি আহোঁ। দেখা পাই আছে আপোনালোকে Forest. আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু লগত কাষতে থকা বেল আইকনটো বজাই দিব। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। আৰু এতিয়া দেখাই আছোঁ আপোনালোকক ক'ত আহিছোঁ, কিয় আহিছোঁ, কি কৰিবলৈ আহিছোঁ। একচুৱেলি ধ্ৰুৱ চাইকেলখন লৈছে এইখন। ইয়াতে চাইকেলখন দেখিছা, ধুনীয়া লাগিছে দেই এই চাইকেলখন। আৰু চাইকেলখনত এইটো তাৰপিছত ইয়াৰে ৰিংটো দেখিছা, এইটো ৰিংটো পূৰা মজবুত আৰু কালাৰ চালাৰ ধুনীয়া লাগিছে। আৰু যোৱাকালি মই এটা ভিডিঅ'ত কৈছিলোঁ 11,000 টকা। তো চাইকেলখনৰ 11,000 টকা একচুৱেলি নহয়, মাত্ৰ 200 টকা কম, 11,000 টকাই। আৰু দেখিছে আপোনালোকে ৰিংবিলাক। আৰু এটা বস্তু ভাল চাইকেলখনত আছে, ইয়াতে হ'ল ডিছ। এয়া ডিছ দেখা পাইছে আপোনালোকে, এয়া ডিছ।
এইটো ডিছ এইটো নহয় এইটো আগে পিছে কি আছে জানেনে আগে পিছে ডিছ একদম ধামাকা বাইক বৰাবৰ এইখন ডিছ এইখন আৰু চলাই মজা লাগে দেই চলাইও দেখাই আছোঁ আপোনালোকক একদম চাইকেল হ'লেও বাইক বৰাবৰ দেই চাইকেলখন আৰু জোৰেও যায় যথেষ্ট ভাল লাগিছে চাইকেলখন চলাই আৰু ইয়াতে দেখা পাই আছে এইবিলাক যথেষ্ট গৰু আছে ইয়াতে এৰি দিয়ে চাগে আৰু এতিয়া বাৰিষাৰ বতৰ ঘাঁহ ওলাইছে তো দেখা পাইছে এইবিলাক গৰু আৰু গৰু হ'ল আমাৰ সৰুৰে পৰা গম পাই আহিছোঁ আমি যে গৰু আমাৰ মাতৃ বুলি বেছি ওপৰলৈকে নাযাওঁ তথাপি অকণমান আগৰ পৰা ঘূৰি আহিম আৰু খৰালি কাল যেতিয়া আহে যেতিয়া আমি ক'ৰবাত পিকনিক প্লেচ বা পিকনিক খাবলৈ যাওঁ তো তেনেকুৱা ধৰণৰ ইয়াতেও পিকনিক খাবলৈ আহে এয়া হ'ল বামুণগাঁও এইখিনি বামুণগাঁও পাহাৰ আৰু পিছে ইয়াতে মজা ঐ চাবি দেই চাম ভাল কৰি ই দেখা পাইছেনে আপোনালোকে ই মানে চাইকেলখন মানে চলাই আছে চাবি দেই এতিয়া বাৰিষা বতৰ মানে গছ গছনি পাতবোৰ নতুনকৈ আহিছে বিহুৰ বতৰ বহাগ মাহ তো ফিলিংছটো মজাই বেলেগ ৰে তামাম একদম আৰু অকণমান ওপৰলৈ যাম বেছি দূৰ নাযাওঁ একচুৱেলি কি মললৈ গ'লোঁ হয় কিন্তু ধুব আছে ন লগতে থকাৰ বাবে আজি বেছি দূৰলৈ নাযাওঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া হ'লে এটা লাইক এটা কৰি দিব দেই লাইক আৰু পানী নাহে এয়া ঝৰ্ণাৰ শব্দ আছে আৰু আজি বেছি দূৰলৈ নাযাওঁ দেই বন্ধুসকল আৰু আজি ইয়ালৈ আহিছোঁ আৰু ইয়াতকৈ বেছি দূৰ নাযাওঁ চাওক না পৰিৱেশ কেনেকুৱা লাগিছে আপোনালোকৰ দেখিছা এয়া প্ৰাকৃতিক সৌন্দৰ্য য'ক আমি বনাব নোৱাৰোঁ সেইটোৱে কয় প্ৰাকৃতিক আৰু এয়া দেখা পাই আছে গছ গছনি মানে ইমান ভাল লাগে নাই আৰু কি ক'ম গছ থাকিলেহে আমি থাকিম যেতিয়ালৈকে গছ আছে তেতিয়ালৈকে আমি আছোঁ আৰু আমি যেতিয়ালৈকে আছোঁ গছত তেতিয়ালৈকে আছে তো এয়াই আমাৰ সম্বন্ধৰ একোটা মিল আৰু এতিয়া উভতিছোঁ আজি মানে বেছি দূৰ নাযাওঁ আৰু ক'লোঁ হয় কিন্তু আজি ধুব থকাৰ কাৰণে নাযাওঁ কেনেকুৱা লাগিছে কওকচোন বাৰু ভাল লাগিছে যদি এটা লাইক কৰি দিবই দিব দেই বন্ধুসকল এতিয়া আমি আহি পালোঁ আৰু